ধিক্কাৰ আজি মানৱতাৰ। কোন আপোন, কোন পৰ, কাক কৰিম বিশ্বাস? বিশ্বাসৰ যে অযোগ্য সকলো। চাৰিওদিশে অচিনা শত্ৰুৰ আলোড়ন, কেৱল ধৰ্ষণ, হত্যাকাৰীৰ উৎপীড়ন। এতিয়া জীয়াই থকাৰো যেন ভয়, মানৱতাৰ নামত অমানুহবোৰে যেন কাঢ়ি নিব সকলোৰে জীৱন। নিথৰ দেহটি পৰি ৰব চোতালত, শুনা যাব নিস্বাৰ্থ আইবোপাৰ কৰুণ বিননি, ন্যায়ৰ বিননি। কিন্তু ন্যায় জানো ঘূৰাই আনিব তেওঁলোকৰ হেৰাই যোৱা সন্তানক, নে ঘূৰাই আনিব নিস্বাৰ্থ মানৱতা? আজি এজনে ন্যায় পাব, কাইলৈ আকৌ পুনৰাবৃত্তি হ'ব ধৰ্ষণকাৰী, হত্যাকাৰীৰ। আকৌ যেন কান্দি উঠিব আই বোপাই। অসহ্য ধৰিত্ৰীও যেন আজি অসহ্য হৈ চকুলো বোৱাইছে অমানৱৰ প্ৰতাৰণা। কিমান আৰু হ'ব অন্যায়? অন্যায়ৰ প্ৰতাৰণাৰ বলি যেন আজি সকলো আই বোপাই। কি জানিবা কোনোবা অচিনা অমানৱৰ হাতত জাহ যাবলগীয়া হয় তেওঁলোকৰো সন্তানৰ। হেৰাই গৈছে মানৱীয়তা, কোনোবাই যুঁজিছে মানৱতাৰ খাতিৰত, কোনোবাই আকৌ চলাইছে লুণ্ঠন। অন্যায় অবিশ্বাসেৰে যেন আজি ভৰপূৰ মানৱ সমাজ। কেতিয়া পাব নিৰ্দোষীৰ ন্যায়? কেতিয়া হ'ব অবিশ্বাসৰ পতন? কেতিয়া গঢ়ি উঠিব মানৱৰ মানৱীয়তা? নে এইবোৰ কেৱল প্ৰশ্নবোধ হৈ ৰৈ যাব?